নমস্কাৰ, মই ইউটিউব চেনেলত মই আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ' মই কলিকতাৰ পৰাহে বনাই আছোঁ। মই হেনো আগৰ ভিডিঅ'ত কৈছিলোঁ যে পাৰ্ট 2 আহি আছে। এইটো ভিডিঅ' প্ৰথম ভিডিঅ'টোৰে পাৰ্ট 2 হয়। জল্দি অহাৰ বাবে ভিডিঅ'টো একো কৰা নহ'ল, গতিকে মই ডাইৰেক্ট ইক' পাৰ্কৰ পৰাহে ভিডিঅ'টো বনাই আছোঁ। আজি আপোনালোকক মই কলিকতাৰ ইক' পাৰ্কখন দেখাবলৈ চেষ্টা কৰিম। ইয়াতে পৃথিৱীৰ 7টা আচৰিত বস্তু আছে। এই পাৰ্কটো বহুত ডাঙৰ হয়। মই শ্বৰ্ট ফৰ্মত যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক মই দেখাব চেষ্টা কৰিম। এই পাৰ্কটোত হেনো বহুত ধুনীয়া চাবলগীয়া বস্তু আছে। ইয়াত সৰু ল'ৰা ছোৱালীৰ খেলিবলগীয়া বস্তুৰ উপৰিও বহুত ধুনীয়া বস্তু দেখিবলৈ পোৱা যায়। ইয়াত আপুনি চাইকেল লৈও ঘূৰিব পাৰিব। হেনো ইয়াৰ চাইকেলটো ডিজাইনটো অলপ বেলেগ। ইয়াত দুজন মানুহে এটা চাইকেল চলাব পাৰি। ইয়াত থকা ফুলৰ বাগিচাবোৰে মোৰ মনটো আকৰ্ষণ কৰি লোৱা যেনে পাইছোঁ। ৱাও, মই ভাবাতকৈ বহুত সুন্দৰ এই পাৰ্কখন। ইয়াৰে যোনখন ডেক'ৰেশ্যন, ৱাও, একদম আমেজিং হয়। ইয়াতে হেনো মোৰ ঘৰ যদি হ'লে হয়, মই ডেইলি ইয়াতে এবাৰ হ'লেও আহিলোঁ হয়। ইয়াত মই ফৰেনাৰো বহুত দেখা পালোঁ। অলপ আগতে এটা নিগ্ৰো লগ পালোঁ। সৌটো ইলেক্ট্ৰনিক গাড়ীত বহিও আপুনি গোটেই পাৰ্কখন ৰাউণ্ড মাৰিব পাৰিব। মই বেছি ইলেক্ট্ৰনিক গাড়ীত নুঠো, মই খোজকাঢ়িয়ে ঘূৰিম। কিয়নো মই খোজকাঢ়ি এটা বস্তু অনুভৱ কৰি ঘূৰিব বিচাৰোঁ। ট্ৰেইনখন চাই কিবা দাৰ্জিলিঙৰ কথাহে মোৰ মনত পৰি গ'ল। এই ঘৰখন ৰাতি চাবলৈ হেনো কি মজা লাগে, কাৰণ ৰাতি লাইট যেতিয়া জ্বলে, ৱাও, এনেকৈ খোজকাঢ়ি বহুত বস্তু, ভাল লগা বস্তুবোৰ মই মোবাইলত কেপচাৰ কৰিব ধৰিলোঁ। দেখিবলগীয়া বস্তু হেনো বহুত আছে। আপোনালোকে কলকাতাত আহিলে এবাৰে পাৰ্কখন চাই যাব। সঁচাকৈ টিমৰ লগত ঘূৰা মজাটোৱে বেলেগ। এনেকৈ নদীৰ পাৰে ঘূৰি কিছুমান ফটো উঠিলোঁ। গধূলিৰ সময়ত এনেকুৱা দৃশ্য খুব ভাল লাগে মোৰ। গধূলিৰ সময়ৰ ইয়াৰ দৃশ্য, ৱাও, কি আমেজিং লাগে। এই নদীখনতে আপুনি কেইবা ধৰণৰ ব'ট পায়, য'ত আপুনি ব'ট ৰাইডিং কৰিব পাৰে। ক'বলৈ গ'লে হেনো ভাষাই নাই আৰু মোৰ, কি ধুনীয়া ঠাই। ব'ট ৰাইডিং কৰিলোঁ। ভিডিঅ'টো মিউজিকৰ সৈতে উপভোগ কৰক। খাবলৈ মন গ'ল কাৰণে খাই দিলোঁ। এইটো কি বুলি কয় ময়ো নাজানো, বাট ইয়াতে বহুত ফেমাছ হয়। গধূলি সময়টো পাৰ কৰি ইয়াত খুব ভাল লাগিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।